এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে কৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল, তেখেতক মাতি অনা হৈছিল। অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াক আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে, ক'ৰ পৰা ক'লে? অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ বহুত মানুহ অনুৰোধ কৰিছে আৰু বহুত গালি পাৰিছে, বহুত কিবা কিবি কথা কৈ আছে। গতিকে মই এটা কথা কওঁ, তোমালোকক বেয়া নাপাব বা চেম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেখিছে যদিও একো কথা নাই। মুখ্যমন্ত্ৰী দেখোন ভালে কাম কৰি আছে, কিনো বেয়া কাম কৰিলে? এটা বেয়া কাম কৰিছে, এইটো হ'ল আমাক লাগে সোনকালে ন্যায় লাগিব জুবিন দাক, কিন্তু অলপ দেৰিকৈ কৰিছে, সেইটো এটা বেয়া কাম। আৰু পলিটিক্স লাইনত বা ৰাজনীতিক লাইনত কথা কৈ আছে জুবিন দাৰ মৃত্যুৰ জৰিয়ত, এইটো কথা কিন্তু বেয়া হ'ব। জুবিন দাৰ মৃত্যুৰ কথা কেতিয়াও ৰাজনীতিকলৈ অনাটো বেয়া, ভাল নহয় কথাটো। এইটো কথা বহুত মানুহে কৈছে, কিন্তু ভালে কথা। অখিল গগৈ ডাঙৰীয়া কৈছে, সেই ল'ৰাজন কৈছে, এই দাদাজন কৈছে। আৰু তোমালোকে চাই থাকা ভিডিঅ'টো, মই সম্পূৰ্ণকৈ দি আছোঁ, সম্পূৰ্ণকৈ ভিডিঅ' চাই কেনে কমেণ্ট কৰি জনোৱা মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিছে না বেয়া কাম কৰিছে, তোমালোকে কমেণ্টত জনাই দিব। মোৰ মতে ভাল, এটা শ্বৰ্ট ভাল কৰিছে আৰু এটা শ্বৰ্ট বেয়া কৰিছে, কিয়নো সোনকালে ন্যায় পাব লাগিব জুবিনদাৰ কাৰণে। আমি পাব্লিকে কান্দি আছোঁ বা ভাগৰি পৰিছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে, কিয়নো ইমান দেৰিকৈ কৰি আছা, এনেকুৱা এটা পাব্লিকে চিঞৰি আছে। মানে এতিয়া বহুত মানুহ ক'ল যে জুবিনদাৰ ন্যায় নাপামে চাগে, এনেকুৱা কৈ চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কি কৰিব, জেলৰ পৰা ওলাই দিব বা ন্যায়ে নাপোৱা হ'ব, এনেকুৱা এটা কথা কোৱা আছে। এতিয়া ঠিক আছে, মুখ্যমন্ত্ৰীয়ে টাইম দিছে, মানে এই টাইমত যদি আহে সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানুক শাস্তি দিব, গতিকে সোনকালে শাস্তি দিবলৈ লাগিব। আৰু শিখৰ জ্যোতিয়ে এটা কথা কৈছে, বিষ দি কেনে জুবিন দাক মাৰ্ডাৰ কৰিছে বা হত্যা কৰিছে। এইটো কথাটো সঁচা হয়নে বাৰু? শিখৰ জ্যোতিয়ে সঁচাকৈ বিষ দি, শিখৰ জ্যোতি কোৱা কথাটো সঁচাই, যদি সঁচা হয় সেই হত্যাকাৰীক কিন্তু নাপাহৰিব, এনেকুৱা কাটিব লাগে হত্যাকাৰীক। ঠিক আছে, ভিডিঅ'টো চাই ল'ব। আচল যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াৰ পৰা ফালৰি কাটি কেৱল আৰু কেৱল তেখেতে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে তেখেতে কিছুমান কঠোৰ মন্তব্য কৰাহে আমি পৰিলক্ষিত হৈছোঁ। কিয় এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে কৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল, তেখেতক মাতি অনা হৈছিল। অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াক আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে, ক'ৰ পৰা ক'লে? তেখেতে ক'লে, কাৰণ আমি চাইছোঁ সামাজিক মাধ্যমত, আপোনালোকে সকলোৱে গম পাইছে যে এটা বিষয় প্ৰচাৰ হৈছে, তেখেতৰ ঘৈণীয়েকৰ লগত, মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৈণীয়েকৰ লগত মমতাজৰ ফটো। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী, পীযুষ হাজৰিকা ডাঙৰীয়াৰ পত্নী আৰু মমতাজ বান্ধৱী, এই কথাটো স্পষ্ট হৈছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আমি আহ্বান জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই তদন্ত প্ৰক্ৰিয়াটো CBIক হস্তান্তৰ কৰি এই গোটেই বিষয়টোৰ আচল ৰহস্যটো ফাদিল কৰিব লাগে। আৰু এটা বিশেষ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাবক, SIT আৰু CIDৰ তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাই এই তদন্ত প্ৰক্ৰিয়াটোৱে। আজি সেই তদন্তৰ ইনভেষ্টিগেশ্যনত কি কথা বতৰা কয়, কি কথা বতৰা লোৱা হয়, এই কথাখিনি পাব্লিকলি কৰা হৈ আছে। কাৰণ কি? এইবিলাক ভেকুৱানা নহয়নে? পাব্লিকলি কৰাৰ উদ্দেশ্যটো কি? মানুহক বিপদে পৰিচালিত কৰা, মানুহক বিভ্ৰান্তি কৰা নেকি? নে আচলতে এই গোটেই ইনভেষ্টিগেশ্যনটো গোপনীয়তা ৰক্ষা কৰি তেখেতসকলে ৰাজহুৱা কৰিব লাগে যে আচল ঘটনাটো কি? যোৱা পৰহি দিনাখন শেখৰ গোস্বামী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বিষ পান কৰোৱা হৈছিল। যদিহে সঁচাকৈ যদি বিষ পান কৰোৱা হৈছিল, তেন্তে এই গোটেই ঘটনাটো তদন্তৰ আওতাত ভালদৰে আনি বিষয়টো অসমীয়া ৰাইজক ন্যায় দিব লাগে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। ধন্যবাদ।
গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব জুবিনদাৰ বক্তব্য শুনক একদম চিধা কথা খালি বিজেপিক ভোট নিদিব মোৰ কোনো ভগৱান নাই ভাই কবা মোৰ ভগৱান নাই ৰাইজ আপোনালোকৰ মতামত কমেন্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ৰাতিপুৱা মই এটা এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছো গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব জুবিনদাৰ বক্তব্য শুনক একদম চিধা কথা খালি বিজেপিক ভোট নিদিব মোৰ কোনো ভগৱান নাই ভাই কবা মোৰ ভগৱান নাই ৰাইজ আপোনালোকৰ মতামত কমেন্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ৰাতিপুৱা মই এটা এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছো গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব জুবিনদাৰ বক্তব্য শুনক একদম চিধা কথা খালি বিজেপিক ভোট নিদিব মোৰ কোনো ভগৱান নাই ভাই কবা মোৰ ভগৱান নাই ৰাইজ আপোনালোকৰ মতামত কমেন্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ৰাতিপুৱা মই এটা এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছো গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে গৰিমাবৌ জুবিনদাৰ পোষ্ট মেডাম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব জুবিনদাৰ বক্তব্য শুনক একদম চিধা কথা খালি বিজেপিক ভোট নিদিব মোৰ কোনো ভগৱান নাই ভাই কবা মোৰ ভগৱান নাই ৰাইজ আপোনালোকৰ মতামত কমেন্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ৰাতিপুৱা মই এটা এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে
গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক পীযুষে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছো গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টেম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব দেখিলা এতিয়া ভিডিঅ'টো দেখিছা তোমালোকে মই একো কথা নকওঁ তোমালোকে ক'বা কমেণ্টত জনাই দিব মই বাৰু চাম আপোনালোকৰ কমেণ্টটো ঠিক কথা কোনে কৈছে বাৰু শুদ্ধ কথা কোনে কৈছে বা অশুদ্ধ কথা কাৰ হ'ল তোমালোকে জনাই দিবচোন প্লিজ চাই আছোঁ আৰু জুবিনদাৰ কাৰণে জয় জুবিনদা বোলে কমেণ্ট এটা লিখি দিব আৰু ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ ঠিক আছে বাৰু বাই বাই